এক বুলি ভাবি আছে মানে কেনাৰাম নহয় বুলি কৈছে, বেলেগ বুলি কৈছে, টিম্বেশ্বৰ মুছাহাৰী বুলি কৈছে। তো এতিয়াতো মই এইখিনিকে যাম, মইতো মুখত চাই কিনি কেনাহি দেখিছে আৰু পুলিচ কেইটাও আমাৰ কেনাহি বুলিকে কৈছে আমাৰকো লৈ গৈছিলে আৰু সাবিত্ৰী বসুমতাৰী। কালি এনকাউণ্টাৰ যিটো ঘটনা হ'ল ৰৌতাত দৈভাঙত, এই ঘটনাটো আপোনাৰ ল'ৰা হয় নেকি? যিজন মোৰ ল'ৰাহে আৰু পুলিচ কেইটাও আমাৰ ল'ৰা বুলিকে পুলিচ কেইটাই আমাৰকো লৈ গৈছিলে। তো সিহঁতে লৈ গৈছে ওদালগুৰি লৈ পেলাই আমাৰকো মৰা মানুহতো আমাৰকো আনি দিছিলে, আপোনালোকে চমজাই দিছিলে। সিহঁতে নিজে নিজে আনি দিছিল আমাৰ ঘৰত। আপোনালোকে হস্পিটেলত চাব গৈছিল? চাব গৈছিলে সিহঁতে মাত্ৰ চেন ল'বৰ কাৰণেহে লৈছে আমাৰকো। ডেড বডি দেখুওৱা নাছিল? দেখুওৱা নাই, মেৰাই থৈ দিয়া আছিলে। মেৰাই থোৱা থৈছিলে, চব ফিটিং কৰি থোৱা আছিলে। আপোনাৰ বোৱাৰীক দেখাইছিল নেকি ডেড বডিটো? আমাৰ বোৱাৰীটো আগত দেখিছে বোলে। দেখিছে? ডেড বডিটো চাইছে বোলে। বোৱাৰী আহিছিল নে নাই ঘৰত? ই ফুটি পোৱা পিছতেহে আহি পাইছিলে। ফুটি থৈছিল ডেড বডি আপোনালোকে? কেনাৰ লগত মিলি আপোনালোকে ঘৰত আহোঁতে চোৱা নাছিল ডেড বডিটো খুলি? খোলা নাছিলে, মাত্ৰ মুখখিনিহে অলপ খুলিখিনি চাইছিলে, কন্দাইছে না। মুখখনত আপোনাৰ ল'ৰা বুলি মোৰ ল'ৰাইহে নিচিনা দেখিছিলে, চব মাথা চাথা কাণ চান এইখিনিতেহে চাইছিলে আমি। সিহঁতে চব ফিটিং কৰি দিয়া আছিলে, বান্ধি থৈ দিয়া আছিল। এইখিনিয়ে আমিতো কিবা চাব নাজানে, মোবাইলো নাজানে। আনাৰ সময়ত আন্ধাৰ হৈ আছিল নেকি? আন্ধাৰ একদম, লাইন চাইন নাই, চব পুলিচ কেইটাও আহি কিনি এইখিনিহে ৰাখি থৈ গৈছিলে। বোৱাৰীজন ইয়াত থাকে নে ক'ত থাকে? সি নাথাকে, সিহঁতে ওদালগুৰিহে থাকে। ক'ত কেনেকে খবৰ পাইছিল ন আপোনালোকে যে বোৱাৰী আৰু কোনোবা কৈছিলে আৰু এই পুলিচ আহিছিলে। গাঁৱত মানুহবিলাক কিবাৰ মোবাইলত চাই কৈছিলে, তাৰ গম পাইছে। ওৰাং থানা। তেওঁলোকে গাৰ্জেন বিচাৰি আহিছিল আপোনালোকে? আমাৰকো লৈ গৈছিলে, তহঁতে মানুহ এনেকুৱা হৈছে বুলি। খবৰ পাই আপোনালোকে ওদালগুৰিলৈকে গৈছিল? ওদালগুৰি লৈ গৈছিল। তেতিয়া ডেড বডিটো দেখা নাছিল? দেখা নাই, মানে খুলি চোৱা নাছিল? খুলি থোৱা নাছিলে, চব বান্ধা আছিলে। পুলিচে চাব দিছিল নে নাই? দিয়া নাই, আমি অলপ চাম বুলি কৈছিলে। আমাৰ কছাৰী মানুহ একজন আছিলে, চাব পাৰিব তেনেহ'লে আহ বুলি লৈ গৈছিলে। তাৰে চাব নহ'ব, এতিয়া চব ফিটিং কৰিছে। আপোনালোকৰ চিগনেচাৰহে লৈছিল, মাত্ৰ চাইনহে লৈছে, একো সোধা নাই। এতিয়া কিন্তু ডেড বডিটো বাক্সাৰ এগৰাকী মহিলাই তেওঁৰ মানে হাজবেণ্ড বুলি পেলাই দাবী কৰি আছে, তেওঁৰ স্বামী বুলি পেলাই। কিবা কৈছে মই বুজি নাপাওঁ। নহয়, তাৰ গিৰিয়েক বুলি ভাবি আছে মানে। কেনাৰাম নহয় বুলি কৈছে, বেলেগ বুলি কৈছে, টিম্বেশ্বৰ মুছাহাৰী বুলি কৈছে। তো এতিয়াতো মই এইখিনিকে যাম, মইতো মুখত চাই কিনি কেনাহি দেখিছে আৰু পুলিচ কেইটাও আমাৰ কেনাহি বুলিকে কৈছে, আমাৰকো লৈ গৈছিলে। আৰু ডেড বডি আপোনালোকে চম্ভালি লৈছেও, পুতিছেও? কেনা বুলি পুতিছে? কেনা বুলিকে। গাঁৱত ইমান কন্দাইছে, কেনেকা ৰাখি থাকিম আৰু ইমান মই একলাই কেনেকা ৰখি থাকিব ৰাতি। ই চাব মানুহ অহাবিলাকহে মই ৰাতি হ'লেও তহঁতে যা লৈ যাবি, পুতি থবি, আমি ৰাতি কাৰ লগত চাই থাকিব। অকলে থাকে, কোনো নাই। তো মই একলাই কেনেকা ৰখি থাকিব, কেনেকা চাই থাকিব। কেনাৰ লগত আপোনাৰ কিবা যোগাযোগ হৈছিল নেকি কেতিয়াবা? আগতে হৈছিলে, ই কেছৰ পৰা আনি পেলাই 2 দিন থাকিছিলে ঘৰত। সেই 2 দিন থকাই? মাত্ৰ 2 দিন থকা। কিমান দিনৰ আগত এইটো? 2 মাহ মান হৈছিল। 2 মাহ মান হৈছিল, তাৰ পিছত যোগাযোগ নাই? 2 মাহ ধৰি ঘৰটো অহা নাছিল? আৰু কালি ডেড বডি পাইছে আপোনালোকে? কালি ডেড বডি চমজুলি পুতি দিছে? কেনা বুলি ভাবিয়ে পুতিছে? কেনা বুলি ভাবি, মুখটো চাই কিনি আমি কেনা বুলিকে। ঘৰতহে চাইছে মুখখন? ঘৰত আনি পেলাই ইয়াৰ অলপ খুলি কিনি। কেনাৰ লগত মিলিছিল নে মুখখন? মিলিছেতো, আমাৰতো ইমান ৰাতিৰ কান্দি কান্দি চকুতো ভালকে দেখি নাপায় না ৰাতি। আৰু ভালকে চাব পৰা নাছিল আবেলি হৈ পেলাই? মই ভয়তে আৰু ভালকে চোৱা নাছিলে। আপুনি ভালকে দেখা নাপায়? চকুতো আমাৰ ভালকে দেখি নাপায়, আন্ধাৰ কিবা। যোৱাকালি আমাৰ যিটো খবৰ আমাৰ পুলিচৰ পৰা আহিছিল যে আমি নিউজত পাইছে কেনাৰাম বড়ো গুলীয়াই মৰা হৈছে। তেতিয়া আমি ঘৰত মানুহবিলাক সকলোৱে অলপ ৰেডি হ'ল, আমাৰ হয় না নহয়। তো নামে সৈতে পুলিচবিলাক যেতিয়া ক'লে আমি আমাৰে মানুহ বুলি, আমাক
আহি খবৰ দিলে আমাক উঠাই লৈ গ'ল আমি তাত পষ্টমৰ্টম আমি নোযোৱা আগতে পষ্টমৰ্টমটো মানে কৰা হৈ গ'ল তাৰপিছতহে আমি গ'ল গৈ চালোঁ ডাইৰেক্ট গাড়ীত উঠাবৰ কাৰণে ক'লে মই নিজে টানি আনিলোঁ টানি আনি অলপ মুখটো চালোঁ মুখটো যেতিয়া চালোঁ তেতিয়া তাৰ নিজৰ কেনাৰামৰ মাক আছে তেতিয়া মাথাখিনিটো অলপ দেখিছে এইটো কনফাৰ্ম হৈ গৈছে তাৰমানে কেনা বুলি তাৰ কাৰণে কেনা বুলি কনফাৰ্ম কৰা আৰু আগতো তাৰ মাইকীটো চায়ো সিও কনফাৰ্ম কৰি দিলে তাৰপিছতে ইহঁতে যদি কনফাৰ্ম কৰি দিলে তেতিয়াতো মই গাড়ীত উঠাব ল'লোঁ আৰু মই গাড়ীত উঠাই আনা হৈ গ'ল ৰাতি আনা হৈ গ'ল আমি 8-9টামান বজাত ঘৰ পাইছোঁ পিছত আমি আহি পেলাই খুলি দেখালোঁ দেখুৱাৰ পিছত মাক আৰু গাঁৱৰ মানুহবিলাক চালে তো কেনাৰে ডেড বডি হয় তেতিয়া আমি আকৌ বান্ধি পেলাই আমি লৈ আকৌ পুতি থোৱা হৈ গ'ল এইটোতো আমি নাজানো যিহেতু আমি আগতে জানা হৈ গ'ল আমাৰ কনফাৰ্ম হৈ গ'ল কেনাৰাম বসুমতাৰী বা কেনাৰাম বড়ো বুলি লিখা নিউজৰ সৈতে আৰু সকলোৱে আমাক সমজাই দিয়া হ'ল পুলিচকেইটাও তাৰ কাৰণে আমি নিজৰে ডেড বডি বুলি আমি ৰাখিলোঁ আৰু আমি পুতিও আমাৰ নিয়মখিনি কৰি আমি পুতি থোৱা হ'ল কেনা বুলি আপোনালোকে কনফাৰ্ম আছিল হয়